হাই ফ্ৰেণ্ড, মই আছোঁ বৰ্তমান নলবাৰী ৰেলৱে ষ্টেচন। ৰঙিয়াত যাম এখন। ৰঙিয়া ইয়াৰ ফ্ৰেণ্ডৰ ঘৰত থাকিম, চুটুভাইটি ফ্ৰেণ্ডৰ ঘৰত। তাতে খাই দাই কালি চুবা ওলাই ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলাই যাম। ডিম্পুদা কৰাইছিলোঁ, পিছত ডিম্পুদা ঘৰত অলপ অসুবিধা কাৰণে নাথাকোঁ আৰু বৰ্তমান ঘৰত যাম। মানে অসুবিধা মানে কি, চাহ তাহ খুৱাই কিনে ফটো মাৰি কিনে কথা দিয়া ধৰ এনেকৈ আৰু কি। এতিয়া মোৰ ফালৰ পৰা ক'লোঁ যেনিবা। আচ্ছা নাই ৰিকুৱেষ্ট কৰিছিল থাকিবৰ কাৰণে, কিন্তু নাথাকিলোঁ আৰু অলপ বেয়া লাগে না পৰে ঘৰত। আচ্ছা কি আচ্ছা লাগাইছা? এই শুধু ভাইতে নতুন লিছি প্লিজ থেংক ইউ থেংক ইউ ভিডিঅ'খিনি চাই থাকা। ডিম্পুদাৰ লগত এটা চেল্ফি উঠিছোঁ, মানে চেল্ফি মানে এটা ফটো উঠিছোঁ, সেইটো চাই লোৱা। ভাল লাগিল ডিম্পুদা। এনেইতো ভিডিঅ'ত যেনেকৈ কথা কয় তেনেকৈ কথা নকয় একচুৱেলি, একদম ঠাণ্ডা পানীৰ দৰে, মানে ফ্ৰিজৰ পানীৰ দৰে যেনেকৈ ঠাণ্ডা এনেকৈ দৰে কথা কয়, একদম নৰ্মেল। মা দেউতা অলপ ভয় খায় নেকি, যি বুজাইছে। আৰু এটা কথা, ডিম্পুদা বোলে ড্ৰোন কিনিছে 50,000, 50,000 টকাৰ। পাই যাব কালি পৰহি, ভিডিঅ' এটা দি দিবহি। পিছত আমি কৈ দিলোঁ আমাৰ ইউটিউব চেনেল আছে বুলি। এনেই পিছত অলপমান মানে জানেতো ডাঙৰ ইউটিউবাৰে অলপমান কেয়াৰ নকৰে বুলি কিনে উঠি গৈছে না। ক'ত কৰিব, কেমেৰাৰ কোৱালিটি ইমান ভাল নহয়, তথাপিও উঠিলোঁ আৰু না। কিন্তু ডিম্পুদাৰ ফটো দেখা নাই, মোৰো লাজ আছে না। এইখিনিতে সামৰিছোঁ, বাই, আৰু লগতে গুড নাইট।